নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথ নাগাৰ নামৰ মহিলা পাঠক হয় আৰু আপোনালোকে গমে পাইছে যোৱা পৰহি আমি মাজুলীত নাম গাব গৈছিলোঁ আমি যোৱা পৰহি গৈছিলোঁ কালি থাকিলোঁ আজি অলপ আগতে আহি পাইছোঁ আৰু ছ'চিয়েল মিডিয়াত এটি ভিডিঅ' বহুতকৈ মানে প্ৰচাৰ হৈ আছে যে মই গামোচাখন ভৰিৰে মানে দলিয়াই দিয়া মোক গছকি দিয়া বুলি কৈছে কিন্তু মই নিজৰ অসমীয়া জাতিৰ এটা মানে আমাৰ স্বাভিমান গামোচাখনক মই কেতিয়াও মানে ভৰিৰে গছকি দিয়াৰ কথা ভাবিব নোৱাৰোঁ আৰু আপোনালোকে কওক যে মই যিমান দিন নাম গাইছোঁ সেই গামোচাখনকে গলত লৈ আছোঁ গতিকে মই সেইখন গামোচাখন ভৰিৰে গছকি দিয়াৰ কথা ভাবিব নোৱাৰোঁ আৰু কেনেকৈ কি হ'ল এইটো মই কৈ দিছোঁ আমাৰ যেতিয়া নাম পৰিৱেশন কৰিবলৈ গৈছিলোঁ তেতিয়া আমাক মঞ্চত দিছিলে আমাৰ অনুষ্ঠানটো মঞ্চত দিছিলে সুভাষ খুৰা লগত আছিলে সুভাষ নাথ পাঠক আছিলে তেওঁ আছিলে কিন্তু তেওঁৰ অনুষ্ঠানটো দিনত আছিলে যদিও কিবা মিটিং হোৱাৰ বাবে আমাৰ নাথ যোগীৰ মানে যুৱ পৰিষদৰ মিটিং হোৱাৰ বাবে তেওঁৰ অনুষ্ঠানটো বন্দনাটো গায়ে সেইখিনিতে মানে বন্ধ কৰিবলগীয়া হ'ল যিয়ে নহওক তেওঁ আমাৰ লগতে সন্ধিয়া নাম পৰিৱেশন কৰিলে তেওঁ প্ৰথমতে গালে তাৰ সকলোৱে ক'লে যে তুমি এইটো নাম গোৱা তাৰপিছত মই নাম গালোঁ গোৱাৰ পিছত যেতিয়া নাম গোৱা শেষ হৈছে তালৰ চংটো দিব উঠিছিলোঁ উঠোতে সচৰাচৰ তালৰ চং দিলে গামোচাখন ল'লে অসুবিধা হয় সেইবাবে গামোচাখন মই গলৰ পৰা তাতে থৈ দিছিলোঁ আৰু আপোনালোকে ভিডিঅ' আৰু তাৰ পাছত কি হ'ল মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব মোৰ কাষৰ পালিজনী বেলেগ কিন্তু আমাৰ যিহেতু মঞ্চত দিছিলে আগৰ ফালে আমি পালি বহাব নোৱাৰোঁ সচৰাচৰ আমি ঘূৰণীয়াকৈ বহোঁ নামবিলাকত কিন্তু কালি আমি যোৱা নাই আৰু পৰীক্ষা থকাৰ বাবেও যোৱা নাই গতিকে মোৰ কাষত তাৰপাছত কি হ'ল মোৰ কাষত বহা ছোৱালীজনীয়ে গামোচাখন ছাইড নকৰিলে তাৰপাছত আপোনালোকক মই এতিয়া ভিডিঅ' শ্বেয়াৰ কৰিম ভিডিঅ'টো মোৰ মোবাইলটো আৰু আমাৰ হাতত যিখিনি আঙুঠি পিন্ধি থকা যায় সচৰাচৰ তাল মাৰিলে সেইখিনি আঙুঠি খুলি ৰাখোঁ মানে যিখিনি নাগাৰ নামৰ পাঠক আছে তেওঁলোকে গমেই পাব তাল মাৰিলে অসুবিধা হয় কাৰণে খুলি ৰাখোঁ তাৰপাছত মোবাইলটো থকাৰ কাৰণে তাই ছাইড নকৰাৰ কাৰণে মই ভৰিৰে মোবাইলটো ছাইড কৰি দিলোঁ দিওঁতে গামোচাখন কাষত শুনি আছেনে মোৰ কথাবিলাক আপোনালোকে তাৰপাছত কি হ'ল যেতিয়া তাই ছাইড নকৰিলে মই ভৰিৰে মোবাইলটো ছাইড কৰি দিলোঁ দিওঁতে গামোচাখন কাষত আছিলে গামোচাখনতো ভৰিখন লাগিল আৰু সেইটো যিখিনি আমাৰ সামাজিক মাধ্যমৰ সাংবাদিকসকলে তলৰ পৰা কৰি থকাৰ কাৰণে মোবাইলটো সচৰাচৰ সমান হৈ থাকে কাৰণে দেখা নাপালে তেওঁলোকে গামোচাখন মানে মই ভৰিৰে এনেকৈ দিয়া বুলি ভাবিছে আৰু আমাৰ নিজৰ অসমীয়াৰ আমাৰ গামোচাখন মই ভৰিৰে কিয় মোহাৰিম আপোনালোকে নিজে কওক আৰু তাৰপাছত যেতিয়া লাগিছে সেইটো মই স্বীকাৰ কৰিছোঁ গামোচাখনত ভৰিখন লাগিছে কিন্তু ইমান যে মই অপমান কৰিম বা গামোচাখন সেইটো একেবাৰে নহয় আৰু মই একদমেই সেইটো ভবা নাই আৰু যদিও মই যদি সেইটো ভুল কৰা বুলি আৰু যদি আপোনালোকে যদি গামোচাখন এনেকৈ ভাবিছে বেয়া ভাবি লৈছে তেতিয়াহ'লে মই সমূহ অসমবাসী তথা নাম ধৰ্মী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কাৰণ মই নিজৰ গামোচাখনক তেনেকৈ হেৰি কৰিম বুলি ভবা নাই আৰু যিহেতু মানুহ মাতৃ ভুল হয়ে গতিকে ভুল হোৱাটো স্বাভাৱিক গতিকে আপোনালোকেও ইমান আৰু মোক অশান্তি নিদিব কাৰণ এনেকুৱাকৈ মানসিক অশান্তি দিলে আমিও মানে ভাগি পৰিম কথা হ'ল মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু যিসকলে
যিসকলে মোক মানে বেয়া ভাবি আছে বা মই গামোচাখন অপমান কৰা বুলি ভাবিছে তেওঁলোকলৈও মই হাতযোৰ কৰি কৈছো যে মই তেনেকুৱা একো কৰা নাই আৰু মই মোৰ অসমীয়া জাতিটোক ভাল পাওঁ আৰু গতিকে অসমীয়া জাতি আমাৰ স্বাভিমান